এতিয়া সৰ্বতে চলিছে বিহুৰ আখৰা। মৰিয়নিৰ নকছাৰীও নহয় ইয়াৰ ব্যতিক্ৰম। নকছাৰীৰ বিভিন্ন ঠাইত চলিছে বিহুৰ কৰ্মশালা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নকছাৰী আঞ্চলিক শাখা আৰু সেৱা বাহিনীৰ উদ্যোগত বৰগাঁৱৰ বনফুট পুথিভঁৰাল প্ৰেক্ষাগৃহত ১ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈকে চলে এই কৰ্মশালা। দেওবাৰে সামৰণি অনুষ্ঠানত প্ৰশিক্ষক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাসকলক সম্বৰ্ধনা জনোৱা হয়। পাছত প্ৰশিক্ষাৰ্থীসকলে নিজৰ নিজৰ প্ৰতিভাসমূহ দৰ্শকৰ আগত প্ৰদৰ্শন কৰে। প্ৰশিক্ষণ সম্পৰ্কে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিনায়ক পলাশপ্ৰতিম বৰাই এইদৰে কয়। সেৱা বাহিনীৰ যোগেদি আমি যাতে যিসকল আমাৰ কণ উঠি অহা যুৱক যুৱতী তথা মইনাসকল তেখেতসকলক আমাৰ যি বিহু পৰম্পৰা ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত আমি অকণমান হ'লেও অৰিহণা আগবঢ়াব পাৰোঁ, তাৰ বাবে আমি এই চিন্তা চৰ্চা আমি কৰিছিলোঁ। আৰু এটা কথা আমি চিন্তা কৰিছোঁ যে বৰ্তমান সময়ত বিহু বৃত্তিমুখী হৈ গৈছে আৰু এই বৃত্তিমুখী ব্যৱস্থাৰ পৰা আমি যাতে আমাৰ যি চোতালমুখী বা আমাৰ যি কৃষ্টি সংস্কৃতিক ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি স্বতঃস্ফূৰ্তভাৱে যে ওলাই আহিব পাৰোঁ, তাৰ কাৰণে আমি এটা ব্যৱস্থা গ্ৰহণ কৰা। আৰু এই ক্ষেত্ৰত আমি জনাব বিচাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নকছাৰী আঞ্চলিক সেৱা বাহিনীয়ে আজি যি প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ, ইয়াৰ ক্ষেত্ৰত আমি কোনো মাচুল লোৱা নাই বা কোনো অৰিহণা আমি সংগ্ৰহ কৰা নাই প্ৰশিক্ষাৰ্থীসকলৰ পৰা, যাতে তেওঁলোকক আমি কোনো বিনা অৰিহণাৰ যোগেদি বা মাচুলৰ যোগেদি আমি প্ৰশিক্ষণ এটা প্ৰদান কৰিব পাৰোঁ। তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি এই প্ৰশিক্ষণটি ১ এপ্ৰিল ২০২৩ তাৰিখৰ পৰা ৯ এপ্ৰিল ২০২৩ তাৰিখলৈকে আমি এই প্ৰশিক্ষণ কৰ্মশালাটি অনুষ্ঠিত কৰিছোঁ। কিমান অংশগ্ৰহণ কৰে? আমাৰ ইয়াত বিহুৱা ৩৫গৰাকী আৰু বিহুৱতী ১১৪গৰাকীয়ে আমাৰ প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰিছে।